সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা দিলোঁ আৰু আজি আমাৰ ঘৰত পেহী দুজনী আহিছে। পেহী মানে আমাৰ একদম নিজৰে পেহী আৰু আমাৰ বাৰ ৰিচিপশ্যনৰ কাৰণে চাইমদ বনাই থকা হৈছে। চাইমদ কেনেকুৱানো বনায় এয়া চাওক। প্ৰথমতে এইফালে আছে আৰু এইফালে আছে পতান, এইফালে ধানৰ সেইটো পতানটো পোনপ্ৰথমতে এইফালে জ্বলাই লোৱা হৈছে। সেইকেইটা জ্বলাই মেলি গোটেইখিনি মানে ক'লা চাই পূৰা ক'লা কৰি ল'ব লাগিব। আৰু এইফালে ভাত বনাই থকা হৈছে। এইফালে চাওক ভাতৰ লগতে ধুনীয়াকৈ এই চাইখিনি ধুনীয়াকৈ মিক্স কৰিছে আৰু এই মিক্স কৰাৰ পিছত এইফালে মিক্স কৰি লৈছে। মিক্স কৰি মেলি খুব ধুনীয়া হাতেদি মানে মিক্স কৰি মেলি এইফালে এয়া থৈ দিয়া হ'ব। থৈ দিয়াৰ পাছত এইকেইটা কেনেকৈ থয় কি থয় আমাৰ এইফালে পেহী আছে আৰু প্ৰায় পেহীয়তী 1.5 কুইণ্টেলমান আজি বনাব আমাৰ বাহঁতৰ ৰিচিপশ্যনৰ কাৰণে। আমাৰ মিচিং মানুহৰ মেইন বস্তুটোৱে হৈছে চাইমদ। আৰু এইফালে কিমান দিন থ'ব লাগে যে পেহী এইটো? এমাহ লাগিব। এমাহ লাগে ন? এমাহতে বাৰু চাইমদ। অঁ, সাজটো ইমান দিন নহয় ন? সাজটো ইমান নালাগে, সাজটো বেছি দিন চাইমদটো নালাগে লাগে, এমাহ লাগে। সাজটো 6-7 দিন মানে থয়, কিন্তু চাইমদটো এমাহমান লাগে। তাৰপিছত মানে ইয়াৰ মানে মেইন কিটো ওলায় আৰু এইফালে চাউল প্ৰায় 1.5 কুইণ্টেলমান মানে এইফালে চাইমদ বনাই থকা হৈছে। আহিব, জনাম আপোনালোকক সকলোকে চাইমদ খাবলৈ আহিব।